Hey guys, স্বাগতম to Jagananda vlog আৰু আজি হ'ল চৰক মেলা তো মেলা চাব যাব লাগে আৰু সুমন আৰু মই এতিয়া মেলা চাব গৈ আছো দি হাঁহি মাৰতা হেল্ল গাইস হেল্ল বলা কেতিয়া এইটো হ'ল আমাৰ বৰজাৰ গোবিন্দ মন্দিৰ ইয়াত বহুত ডাঙৰকে ৰাস উৎসৱ হয় তো আপোনালোকে যদি আহা নাই আহিব এবাৰ আহি পাই গলো আৰু এইবিলাক চাওক সব গাড়ী ইয়াত পুৰা জাম লাগি আছে সো গাইস আমি আহি পালো আৰু এতিয়া আমাৰ মেইন কথা হ'ল যে এতিয়া আমাৰ বাহনটো পাৰ্কিং কৰিব লাগে তো এতিয়া মোৰ বাহন পাৰ্কিং হৈ গ'ল তো এতিয়া টেনচন নাই তো বলো তো যেনে তেনে এতিয়া ভিতৰত যাব লাগে আৰু তো এই হেঁচা হেঁচিৰ মাজত এতিয়া যেনে তেনে ভিতৰত যাব পাৰিলেই হ'ল তো এই হেঁচা হেঁচিৰ মাজত যেনে তেনে ভিতৰত আহিলো এইফালে পিঠত বৰশী লগাই গছ ঘূৰাই আছে মেলাহে চাব লাগে আমাৰ তো ইয়াত ব্ৰহ্মা পূজা চলি আছে কিন্তু আমি তো ইয়াত একো চাব নোৱাৰিম তো মানে নামাম আৰু ল'ৰা ছোৱালীৰ অৱস্থা চাওক নাই চোৱাৰ কাৰণে মানে গছৰ ওপৰত উঠি লৈছে তো এইফালে পূজা চলি আছে আৰু মানুহ চাওক নাই তামাম মানুহ তামাম ইয়াত নহ'ব তামাম ইয়াত চাওক আৰু মেলাত আহিলে দোকান পোহৰ আৰু মানুহৰ বাহিৰে বিশেষ একো চাবলগীয়া নাই এইফালে ঘোঁৰা তৰমুজ লৈ বহি আছে আৰু এইফালে পুতলা এইবিলাক ছোৱালী মানুহৰ কাৰণে আমাৰ কাৰণে নহয় না তো ৰাতি হোৱাৰ কাৰণে ভিডিঅ'ৰ কোৱালিটি আমাৰ এটা ভাল নাহিব তথাপি আপোনালোকে এডজাষ্ট কৰি ল'ব কালিয়া কিনে কৰি আছে সব কালিয়া কৰি আছে মানুহে পুৰা হেঁচা ঠেলিৰ মাজত আমি মেলাটো চালো আৰু এতিয়া গাড়ীটো ওলাব এতিয়া ঘৰত যাম আৰু উপায় নাই তো আজিৰ কাৰণে বাই বাই